Hello viewers, welcome back to my YouTube channel ইতিবৃত্ত। viewers সকল ভাৰতত এনে বহু ৰাজ্য আছে যিবোৰ ৰাজ্য প্ৰাকৃতিক সম্পদৰ বাবে চহকী। সেই ৰাজ্যবোৰৰ ভিতৰত এনে কিছুমান চহৰ আছে যাৰ জিডিপি যথেষ্ট পৰিমাণে বেছি। আজি আমি আপোনালোকক তেনে ধৰণৰ 10খন চহৰৰ বিষয়ে ক'ব বিচাৰিছো। আহক তেনেহলে সেই চহৰৰ কেইখনৰ বিষয়ে জানো। 10 নম্বৰ স্থানত আছে বিশাখাপট্টনম। এই চহৰৰ জিডিপি হ'ল $26 বিলিয়ন। বিশাখাপট্টনম ষ্টিল প্লান্ট, আইটি ইণ্ডাষ্ট্ৰী আৰু বেংকিং সেক্টৰৰ বাবে জনাজাত। ইয়াত দেশৰ পুৰণা চিপয়াৰ্ড আৰু সকলোকৈ ডাঙৰ জাহাজ বন্দৰ থকা দেখা যায়। ভিউৱাৰসকল 9 নম্বৰ স্থানত আছে চুৰাট। ইয়াৰ জিডিপি হ'ল $40 বিলিয়ন। গুজৰাটৰ চুৰাট চহৰ ডায়মণ্ড কাটিং ইণ্ডাষ্ট্ৰী, টেক্সটাইল ইণ্ডাষ্ট্ৰী, ষ্টিল আৰু পেট্ৰকেমিকেল ইণ্ডাষ্ট্ৰীৰ বাবে বিখ্যাত। চুৰাটক ভাৰতৰ ডায়মণ্ড খনি হিচাপে জনা যায়। ভিউৱাৰসকল এই লিষ্টৰ 8 নম্বৰ স্থানত আছে পুনে। ইয়াৰ জিডিপি হ'ল $48 বিলিয়ন। পুনে চহৰক এডুকেশ্যনেল ইনষ্টিটিউচন, আইটি ইণ্ডাষ্ট্ৰী, অটোমোবাইল, গ্লাছ আৰু চুগাৰ ইণ্ডাষ্ট্ৰীয়ে অৰ্থনৈতিক উন্নয়নত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে। এই লিষ্টৰ 7 নম্বৰ স্থানত আছে আহমেদাবাদ। ইয়াৰ জিডিপি হ'ল $64 বিলিয়ন। আহমেদাবাদ ইণ্ডাষ্ট্ৰী, বিগ কৰ্পৰেট, টুৰিষ্ট প্লেচৰ কাৰণে জনাজাত। 6 নম্বৰ স্থানত আছে চেন্নাই। ই হ'ল তামিলনাডুৰ মুখ্য ৰাজধানী চহৰ। ইয়াৰ জিডিপি হ'ল $64 বিলিয়ন। দক্ষিণ ভাৰতৰ ভিতৰতে এডুকেশ্যনেল, কমাৰ্চিয়েল, ইণ্ডাষ্ট্ৰিয়েল, কালচাৰেল চেণ্টাৰ হিচাপে চেন্নাই জনাজাত। ইয়াৰ উপৰিও চেন্নাই অটোমোবাইল, হেল্থ ছেক্টৰৰ বাবে গোটেই ভাৰতত বিখ্যাত। ভিউৱাৰসকল এই লিষ্টৰ 5 নম্বৰ স্থানত আছে হায়দৰাবাদ। ইয়াৰ জিডিপি হ'ল $74 বিলিয়ন। হায়দৰাবাদক হীৰা-মণি মুকুতাৰ চহৰ বুলি কোৱা হয়। ইয়াৰ উপৰিও মেনুফেকচাৰিং, ফাইনেন্সিয়েল ইনষ্টিটিউচন আৰু ৰিচাৰ্চ চেণ্টাৰ হিচাপে হায়দৰাবাদ পৰিচিত। 4 নম্বৰ স্থানত আছে বেংগলোৰ। ভাৰতৰ চিলিকন ভেলী বুলি কোৱা বেংগলোৰ ইনফৰমেশ্যন টেকনলজি, অটোমোবাইল, মেকানিকেল আৰু মহাকাশ বিজ্ঞানৰ বাবে জনাজাত। বেংগলোৰ মুঠ ঘৰুৱা উৎপাদন হ'ল $83 বিলিয়ন। এই চহৰ ভাৰতৰ 4ৰ্থ ধনী চহৰ। 3 নম্বৰ ধনী চহৰ হ'ল কলকাতা। গোটেই ভাৰতৰ শিক্ষা, সংস্কৃতি, খেল আৰু বিভিন্ন ঔদ্যোগিক অনুষ্ঠানৰ বাবে পূব ভাৰতত অৱস্থিত এই চহৰ ভাৰতৰ 3য় ধনী চহৰ। ইয়াৰ জিডিপি হ'ল $150 বিলিয়ন। দিল্লী। ভাৰতৰ ৰাজধানী দিল্লী $167 বিলিয়ন ভাৰতৰ 2 নম্বৰ ধনী চহৰ হোৱাৰ লগতে দক্ষিণ পূব এছিয়াৰ আটাইতকৈ ধনী ৰাজধানী চহৰ হিচাপে পৰিচিত। 1 নম্বৰ ধনী চহৰ হ'ল মুম্বাই। ভাৰতৰ বাণিজ্যিক মহানগৰী বুলি কোৱা মুম্বাই আৰৱ সাগৰৰ পাৰত অৱস্থিত। ই ভাৰতৰ সকলো অৰ্থনৈতিক কাম-কাজ নিয়ন্ত্ৰণ কৰে। ইয়াৰ জিডিপি হ'ল $209 বিলিয়ন। এয়াই আছিল ভাৰতৰ আটাইতকৈ ধনী 10খন চহৰৰ বিষয়ে কিছু কথা। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।